নমস্কাৰ, মই জেজি মুন আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ মই বিশেষ এটা অভিমত লৈ। আজি মোৰ অভিমতটো হৈছে জুবিন দাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। আৰু জুবিন দাৰ ওপৰত মোৰ ভিডিঅ' বনাই এইটোৱে কাৰণ যে সকলোৰে হিয়াৰ আমঠু জুবিন দা, তেওঁক আমি সকলোৱে ভাল পাওঁ। আৰু কেইদিনমান আগত তেওঁ এটা বিশেষ মন্তব্য লৈ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিল। আৰু মুখ্যমন্ত্ৰীৰ ওচৰত যেতিয়া তেওঁ কিছুমান বানাক্ৰান্তৰ সমস্যাৰ কথা কিছুমান পতা হৈছিল, তাৰপিছত সেই ফটোকেইখন যেতিয়া ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত, বিভিন্নজনে তাত বিভিন্ন মন্তব্য কৰিছে, বিভিন্ন কমেণ্ট কৰিছে। আৰু সেই কমেণ্টসমূহ মই নামটো নকওঁ, কমেণ্টবিলাক কি কৈছে মই পঢ়ি দিছোঁ আপোনালোকক। তাত কৈছে যে জুবিন গাৰ্গ আকৌ মানুহৰ লগত বা জুবিন গাৰ্গ আকৌ চৰকাৰৰ লগত মিলি গৈছে বোলে। জুবিন গাৰ্গে আমাক পাহৰি গৈছে, জুবিন গাৰ্গে কাৰ নামত এনেই কলংকহে আন্দোলন কৰিলে। কিন্তু এনেকুৱা মন্তব্য নকৰিব, কাৰণ শিল্পী সমাজ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। আৰু শিল্পীয়ে সদায় চবৰ লগত মিলি থাকে, শিল্পীৰ কোনো ভাষা নাই। শিল্পী সদায় ৰাইজপক্ষ হয়, শিল্পী ৰাইজৰ পৰাই সিহঁতি চলি থাকে, গতিকে ৰাইজক সিহঁতি কেতিয়াও ঢকা দিব নোৱাৰে। সেইবাবে মই আপোনালোকক এইটো কথা কৈছোঁ যে এনেধৰণৰ মন্তব্য আগবঢ়াৰ আগতে এবাৰ জুবিন দাক ভাবি চাব। কাৰণ জুবিন দা কি হয়, অসমৰ কি হয়, এটা সম্পদ। তেওঁ সকলোৰে হৃদয়ত স্থান ল'ব পাৰে। তেওঁৰ এটা গীতেই সকলো মানুহক বুজাই দিয়ে যে ইয়াত মই মোৰ গানত কি লিখিছোঁ, এটা অৰ্থ আছে। বিভিন্নজন শিল্পীয়ে বিভিন্ন গান লিখে, কিন্তু এনেধৰণৰ শিল্পীৰ গান আমি হয়তো খুব কমেই শুনিবলৈ পাওঁ। তিনিজন ব্যক্তি আছে অসমত, যিজন আমাৰ মাজৰ পৰা এজন হেৰাই গৈছে, ভূপেন দা, তেওঁ আমাৰ মাজত এতিয়া নাই। কিন্তু এতিয়া দুজন ব্যক্তিয়ে আমাৰ অসমীয়াৰ আৱেশ, পাপন দা আৰু জুবিন দা। গতিকে সিহঁতৰ ওপৰত আমি কেতিয়াও এটা বেয়া মন্তব্য কৰিব নোৱাৰোঁ। আৰু আপোনালোকেও সেইবিলাক বেয়া মন্তব্য যাতে আগ নবঢ়ায়। তেওঁ কিবা বানাক্ৰান্তৰ সমস্যা লৈহে সেই মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিল। গতিকে এনেধৰণৰ কথা কিছুমান পতা হৈছিল। কিন্তু আপোনালোকে যেনেধৰণৰ কমেণ্ট কৰিছে তাত সেইবিলাক কমেণ্টৰ তাত কোনো প্ৰয়োজন নাই। আপোনালোকে যি ভাবিছে এয়া ভুল ধাৰণা কৰিছে, তাত কোনো হেৰি নাই। মানে জুবিন গাৰ্গে কোনো ৰাইজক ঢকা দি এইবিলাক কাম কৰা নাই। আৰু শিল্পীৰ কোনো ভাষা নাথাকে, আৰু শিল্পী চবৰ লগতে মিলি থাকে। গতিকে শিল্পীয়ে কেতিয়াও বেয়া কাম কৰিবই নোৱাৰে, তেওঁৰ লগত ইমান বেয়া হ'বও নোৱাৰে। জুবিন গাৰ্গে আজি কাৰো লগত বেয়া হ'ব নোৱাৰে। কাৰণ ৰাস্তাইদি গৈ থাকোঁতে যেতিয়া মন্ত্ৰীজনক পাই যায়, তেতিয়া তেওঁ মাতিবই লাগিব যে খবৰ কি, আপোনাৰ ক'ৰ পৰা আহিছিলে, এনেধৰণৰ কিছুমান কথাটো পাতিবই লাগিব। এনেকুৱা নহয় যে তেওঁ একেবাৰে মাত বোলেই নকৰিব। এনেকুৱা ধৰণৰ জুবিনৰ মনত পাপৰ ভাৱ নাই। তেওঁ কা আন্দোলন কৰিছে, তেওঁ বিজেপিয়ে পইচা দিছে, বিজেপিৰো গান গাইছে, কংগ্ৰেছে পইচা দিছে, কংগ্ৰেছৰো গান গাইছে। গতিকে তেওঁৰ চবখিনি সমান, তেওঁ অকল এক পিনেই নহয়। গতিকে এনেধৰণৰ মন্তব্য নকৰিব মোৰ অনুৰোধ। আৰু সকলোৰে হিয়াৰ আমঠু জুবিন দা, গতিকে আমি তেওঁক চবে ভাল পাওঁ, তেওঁক বুজি পাওঁ, তেওঁ কি বস্তু। তেওঁক বুজি নোপোৱাসকলে এনেধৰণৰ মন্তব্য কৰে। গতিকে এয়া আছিল মোৰ আজিৰ মন্তব্য। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আকৌ আহিম নতুন ভিডিঅ' লৈ। ইমানতে মই ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।